हेलो गाइस नमस्कार আমার রুমৰ লোকেশনটো দেখিছে নেকি ঠাণ্ডাৰ লোকেশন মানে গছডালে বহুত ছাঁ দি আছে বহুত মানুহে জিৰাই আৰু এইফালে চব ফাটাফাটি ৰ'দ অনেক ধুনীয়া ধৰণে ইয়াতে বহিব পাৰে গাড়ীখনো আমাৰ বঢ়িয়াকৈ ঠাণ্ডা থৈ দিছোঁ এতিয়া যাওঁ অলপ ফুৰি আহোঁ ব'লক বাপৰে বাপ কি যামে মই মানে যাই আছোঁ পংকজৰ ৰুমত মোৰ লগৰ ল'ৰা এটাৰ এই ঠাণ্ডা এটা লৈ লৈছোঁ মানে গৰম বুলি ক'লে আৰু ঠাণ্ডা খাব ইচ্ছা যায় গৰম গৰম পুৰি ঋতু কমি দিয়ে অলপ কমাই আছে হিচাদে ফুলছি কেন ফুলছি ঠাণ্ডাখিনি খায়ে আৰাম মানে যিমান খাই থাকিম তাৰে পিছত মানে আৰু মাত বহিব চৰ্দি লাগিব একেটাই কথা কি হ'ব আৰু খাই অলপ মানে শান্তি হ'লে কি হ'ব ঠাণ্ডা খাই উঠাৰ পিছত আকৌ দুদিন পিছত বেমাৰ হ'ব কিবা হ'ব হ'লেও এটা মানে বিৰাট পিয়াহ আহে গৰমৰ দিনত মানে নাখালেই নহয় আৰু এইপিনেও আম আছে চাওক পাৰিলে খাব লাগিব এয়া পুৰি পংকজৰ হাতত আজি দিনতে পুৰি চুৰি খালোঁ আৰু আজি যিহেতু আমাৰ বুদ্ধ পূৰ্ণিমা আছিল দিনতে খাই দিলোঁ ভাত খানা ৰাতি খাম আৰু ভাত চাত দিয়ক আৰু খাই লওঁ দি তলত একো নাই দে আৰু এতিয়া আমি আহিছোঁ স্মাৰ্ট বজাৰ মানে আগতে এখন বিগ বজাৰ আছিল এতিয়া স্মাৰ্ট বজাৰ হ'ল চিংগল পিচ নেকি এইকেইটা আছে কাঁচৰ বটল শৰ্টছ ভিডিঅ' যে দেখি থাকে ডিটক্স ৱাটাৰ বনাই থাকে বাইদেউ এটাই এটা লৈ যাব পাৰে ষ্টিলৰে নিম আৰু ষ্টিলৰে আমি ছাৰ্ভাইভ কৰিব পাৰিব এনেও ভাঙি যাব আমাৰ এইগিলা বিয়েৰ মগ দেখি আৰু খাব ইচ্ছা গৈছে একেবাৰে বিয়েৰ নহ'লেও সেইটো লওঁ কাপটো লওঁ অঁ এইফালে আছে পুৰা ফ্ৰুইটছৰ বজাৰ কাষতে এইখিনি মদৰ বটল হেন দেখি এইকেইটা মদৰ বটল নহয় কিন্তু এইকেইটা ফ্ৰুইটছৰ কিবা তেল হাতৰ এটা বস্তু ইয়াতে বস্তু 18 টকা থকাটোৰ কাৰণে আমি আহি গৈছোঁ 18 টকা না প্লাষ্টিকটোত 18 টকা লৈ 18 টকা 20 টকা দে আৰু এইবাৰ আমাৰ লিমকা যিমান গৰম সিমান ঠাণ্ডা আৰু গধূলি সময়ত মই 6 মাইলত আহিব লগা হ'ল আৰু অহাৰ লগে লগে খানা ৰেডি মানে য'তে যাওঁ ততে নাখালি নহয় আৰু টেষ্টি আছিল আৰু আজিৰ ভিডিঅ'ত বাৰু এইখিনি আছিল বাই বাই